তে আমাৰ নতুন বছৰ অসমীয়া আমি যিটো ভাস্কৰাব্দ পাম, এই ভাস্কৰাব্দ 1433 বহাগ মাহৰ 1 তাৰিখৰ পৰা নতুন বছৰ। এই বছৰটোৰ ৰাশিফল কি কেনেকুৱা হ'ব পাৰে, কি কথা মই অতি চমু কৰি ফলাফলটো আলোচনা কৰিম। 1 বহাগ ঠিক 11:32 যিটো ৰাশিচক্ৰ, এই ৰাশিচক্ৰটো আমি চাওঁ। সাধাৰণতে চতৰ মাহত 30 তাৰিখে 11:32 পৰা বহাগ মাহ মিলছে। গতিকে এইমতে আমি কি পাম যে কৰ্কট লগ্ন, মেষ ৰাশিত ৰবি শুক্ৰ, ক্ৰমে ৰবি 1 অশ্বিনী নক্ষত্ৰ, শুক্ৰ 2 ভৰণী নক্ষত্ৰত, মিথুন ৰাশিত বৃহস্পতি, সিংহ ৰাশিত কেতু, কুম্ভ ৰাশিত ৰাহু, কুম্ভ ৰাশিতে চন্দ্ৰ, তাৰপিছত মীন ৰাশিত মংগল, বুধ, শনি। এইখিনি গ্ৰহ ৰৈছে, এনেহেনকৈ স্থিতি হৈছে। এই স্থিতি অনুযায়ী কাৰ কি কেনেকুৱা হ'ব পাৰে। মই এটা আগে কথা কওঁ যে মই দিয়া ৰাশি চক্ৰক লৈ বহুতো সমালোচনা হ'ব, আগতেও হৈছে। সমালোচনাটো যুগে যুগে হৈয়ে আছে, চলিয়ে আছে। ইজনে সিজনক সমালোচনা কৰা, বদনাম দিয়া, এইবিলাক কাৰ্যই বহুতোকে অৱশ্যে বিপৰ্যস্ত কৰাও দেখা যায়। ভাল কাম বা সৎ উদ্দেশ্য হ'লেও তাৰ পিছত সুৰুঙা উলিওৱা বহুত দেখা যায়। গতিকে বৰ্তমান যেন মানুহৰ এতিয়া এটা স্বভাৱত পৰিণত হৈছে। বিশেষ কৰি এই স্বভাৱটো ৰাজনৈতিক নেতাসকলে সমাজত বিয়পাই দি থাকে, ইজনে সিজনক। পিছে ক'বা কি, দাপৰত স্বয়ং ভগৱান কৃষ্ণৰো সমালোচনা কৰা দেখা গৈছিল। তেনেদৰে ভগৱান শ্ৰীৰামচন্দ্ৰৰো সমালোচনা কৰা দেখা যায়। গতিকে কিছুমানে কয়ে যে ৰামক বনত খেদে ঘৰতে খৰমজোৰা লৈ 14 বছৰ ৰাজভোগ খাইছিল। এইবিলাক সমালোচনা, কুৎসা ৰটনা সমাজৰ কাম। ইজনে সিজনক কৰে, সদায় ক্লু হৈ ল কামটো। যিয়ে নহওক, আমি এই সামাজিক বা কুৎসা ৰটনা এইবিলাকৰ পৰা বিৰত থাকি মই মোৰ ফালৰ পৰা এই বছৰৰ ৰাশি চক্ৰটো মই আৰম্ভ কৰিলোঁ। কি ফল হ'ব পাৰে। এবাৰ আহা ধনু ৰাশি। ধনু ৰাশিৰ এইবাৰ গ্ৰহৰ স্থিতিমতে উন্নতিৰ প্ৰভাৱ, প্ৰতিপত্তি বৃদ্ধি, সুনাম যশস্যা অব্যাহত থাকিব, সাংসাৰিক দিশত উন্নতি। বিপৰীতে জ্ঞাতিবৰ্গৰ প্ৰৰোচনাত অযথা অশান্তিৰ সৃষ্টি হ'ব। ধৰ্ম আচৰণৰ জৰিয়তে বহু ক্ষেত্ৰত সমস্যাৰ সমাধান। শত্ৰু যথেষ্ট, কিন্তু শত্ৰুৰ কূটনীতি ব্যৰ্থ হ'ব। গান বাজনা, চাৰুকলা এইবিলাক বিষয়ত উন্নতি আৰু মানুহৰ পৰা স্বীকৃতি লাভযোগ। দ্বিমুখী ভাৱ দূৰ কৰিলে যথেষ্ট উন্নতি হ'ব। অৰ্থাৎ তেওঁৰ কামটো কৰোঁ না নকৰোঁ এই ভাৱটো তেওঁ এৰিব লাগিব। প্ৰেমত শুভ ফল, যিবিলাক প্ৰেম প্ৰাৰ্থী অৰ্থাৎ বিবাহ ঋতুত তেওঁলোকৰ শুভ ফল যদিও বিশ্বাস ভংগতাৰ যোগ, অৰ্থাৎ প্ৰেমিকাৰ প্ৰতি বিশ্বাস ভংগতা তেওঁৰ থাকিব। আনক অপ্ৰিয় ব্যৱহাৰত অসন্তুষ্ট হোৱা যোগ। বিদ্যাৰ্থীৰ পঢ়া শুনা ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত বিদ্যাহু শুভ ফল। কলা বিদ্যাত বিশেষ সফলতাৰ যোগ। আৰ্টছৰ শাৰীৰিক সমস্যা মাজে মাজে বৃদ্ধি হ'ব।
অযথা শ্ৰম অনিয়ম হেতু শাৰীৰিক সমস্যা, আৰ্থিক ক্ষেত্ৰত উন্নতিৰ যোগ, আগতে যোগাযোগ হৈ থকা কৰ্মত স্বীকৃতি লাভ অৰ্থাৎ স্থায়িত্ব লাভ যোগ, নতুন চাকৰি প্ৰাৰ্থীৰ শুভ ফল, ভ্ৰমণ যোগ, দূৰত্ব স্থানলৈ ভ্ৰমণ যোগ হোৱাৰ সম্ভাৱনা। ভ্ৰমণ যোগটো অৱশ্যে শনিয়ে দিছে। শনি বুধৰ ৰাশিক দৃষ্টি দিয়াৰ লগে লগে বায়বীয় ভ্ৰমণ অৰ্থাৎ এৰোপ্লেন বা তেনেকুৱা ভ্ৰমণো পোৱা যায়। প্ৰিয়জনৰ পৰা বিচ্ছেদতা অনুভৱ, অশান্তি ভোগ, নিশ্চিতভাৱে গুৰুস্থানীয় ব্যক্তিৰ সুপৰামৰ্শ লাভ হেতু সমস্যাৰ সমাধান। এইটো অৱশ্যে কিহৰ ক্ষেত্ৰত? প্ৰিয়জনৰ ক্ষেত্ৰত। তেওঁ খাদ্য সামগ্ৰীৰ ব্যৱসায়ত যথেষ্ট লাভৱান হোৱা যোগ, তৎক্ষণাৎ মানুহক বিশ্বাসত লৈ অৰ্থহানিৰ যোগো আছে। পান্না শংখ বৃদ্ধদাৰুকৰ মূল ধাৰণত শুভ ফল। ধনুৰাশিৰ ক্ষেত্ৰতো কৃষ্ণ নাম জপ শুভ, পীত বস্ত্ৰ ব্যৱহাৰত শুভ ফল, ধৰ্মত মনোযোগ বৃদ্ধি কৰাটো বছৰটোৰ কাৰণে ভাল ফল হ'ব। ধনুৰাশিয়ে পৰাধীনতা ভাল নাপায়, অৰ্থাৎ তেওঁ স্বাধীনভাৱে যেন চব কাম কৰিব বিচাৰে। এই স্বাধীনতাটোৱে তেওঁৰ আত্মীয়ৰ শত্ৰুতা। ধনুৰাশিৰ ক্ষেত্ৰত এইখিনি গ'ল। এইবাৰ আহা কি ৰাশি গৈ বা ধনুৰ পিছত মকৰ ৰাশি। মকৰ ৰাশিৰ ফল গ্ৰহ সন্নিৱেশ অনুযায়ী এই বছৰ সামাজিক ক্ষেত্ৰত সতৰ্কতা, বন্ধু বিশ্বাস কৰি কিছু বিপদত পৰা যোগ, গতিকে বন্ধুৰ পৰা সাৱধানতা অৱলম্বন কৰা ভাল হ'ব। ধনুৰাশি সাংসাৰিক দিশত উন্নতিৰ যোগ, গুৰুজনৰ স্বাস্থ্যক লৈ চিন্তাৰ কাৰণ। ধনুৰাশি মকৰ ৰাশিৰ ব্যক্তিৰ গুৰুজন মানে পিতা মাতা জ্যেষ্ঠজনৰ কাৰোবাৰ বেমাৰ আজাৰ হৈ কষ্ট পাব। প্ৰতিযোগিতামূলক কৰ্মত আশানুৰূপ ফল লাভত বাধা, প্ৰেম প্ৰণয়ত শুভ, বিবাহ ইচ্ছুকৰ বিবাহ যোগ। মকৰ ৰাশিৰ ব্যক্তিৰ যিখিনি বিবাহ ইচ্ছুক বিবাহ যোগ আছে। কন্যা সন্তানৰ দ্বাৰাই অশান্তি, মকৰ ৰাশিৰ ব্যক্তিয়ে কন্যা সন্তানৰ পৰা অশান্তি ভোগ কৰিব। শাৰীৰিক ক্ষেত্ৰত পুৰণা ৰোগত কষ্ট, হঠাৎ আঘাতপ্ৰাপ্তি যোগ, নতুন সম্পত্তি ও কৰ্মলাভ যোগ, পুৰণি সমস্যা সমাধান যোগ, বিবাদত প্ৰতিপক্ষৰ পৰাজয় হ'ব, মামলা মকদ্দমা নিষ্পত্তি হ'ব। শাওণ মাহৰ পৰা চাকৰি প্ৰাৰ্থীৰ নতুন কৰ্মলাভৰ যোগ, ধন ও মৰ্যাদা বৃদ্ধি হ'ব। দলীয় সাহায্য সমৰ্থন লাভ যোগ, ব্যৱসায়ীৰ বাবে বছৰটো উন্নতিৰ যোগ। মাঘ মাহত বৃহস্পতি কেতু কৰ্কটত বৈৰীভাৱে মকৰ ৰাশিৰ সপ্তম স্থানত স্থিত হ'ব। তেতিয়া কি হ'ল যে বৈৰীভাৱে বৃহস্পতি কেতুৱে শুভ ফল দিব, অৰ্থাৎ এইটোৱে সেইটোক দেখা মৰাৰ কাৰণে শুভ হ'ব। কৰ্মোন্নতি, বিবাহ, নতুন আঁচনি আদিত শুভ ফল লাভ।
হঠাৎ অৰ্থলাভ যোগ, ভাতৃভগ্নীৰ উন্নতিৰ যোগ, প্ৰতিবেশীৰ কি হ'ব পাৰে যে প্ৰতিবেশীক এৰাই চলাই মংগল, নিজৰ কৌশলত বুদ্ধিত বিৰুদ্ধ পৰিস্থিতি নিয়ন্ত্ৰিত হ'ব। বৃত্তি পৰিৱৰ্তনৰ যুগ আছে। বৃত্তি মানে কৰ্মই ধৰা, অৰ্থাৎ যাৰ দ্বাৰাই টকা পইচা উপাৰ্জন সেইটো বৃত্তি পৰিৱৰ্তনৰ যুগ আছে। গোপন শত্ৰু বহু বছৰ ধৰি চলি আছে। মকৰ ৰাশিৰ যেন গোপন শত্ৰু বহু বছৰ ধৰি চলি আছে। একাকী পৰিৱেশত চলাটো মংগল, একাকী মানে অকলশৰীয়া পৰিৱেশত চলাটোৱে ভাল। মকৰ ৰাশিৰ ব্যক্তিয়ে চেতবেৰেলা মূল, চেত লজ্জাৱতীৰ মূল, শিৱ স্তৱ স্তোত্ৰপাঠ, পোখৰাজ নীলা ৰত্নধাৰণ, সোণা লৌহ ধাৰণত শুভ ফল পাব। সাধাৰণতে এই ৰাশিৰ ব্যক্তিয়ে আকাশী ৰঙৰ ড্ৰেছবিলাক পিন্ধিলে বেছি ভাল ফল পায়। এইবাৰ আহা কুম্ভ ৰাশি। ৰাশি চক্ৰৰ আৰম্ভণিতে আমি যিটো পালোঁ, গ্ৰহ সন্নিৱেশ মতে পাপাৰ গলা যোগযুক্ত, ৰাহু গ্ৰহ ৰাশিত স্থিতি, মংগলৰ পূৰ্ণ প্ৰভাৱত শুভ ফল আশা কৰা যায়। চোৱা, পাপাৰ গলা যোগ হৈও শুভ ফল। মহৎ ভাৱাবেগ, ভক্তিভাৱৰ বিকাশ, গঠনমূলক কৰ্মত উন্নতি, গুৰুস্থানৰ আশীৰ্বাদ প্ৰাপ্ত, অৰ্থাৎ গুৰুস্থানীয় ব্যক্তিৰ আশীৰ্বাদ লক্ষণীয় হ'ব। বহু দিশত আত্মীয় শত্ৰুতাৰ সৃষ্টি, নতুন কৰি এইটো উন্নতিৰ পৰাভূত কৰিব নোৱাৰাৰ বাবে গৃহশত্ৰু হ'ব। অৰ্থাৎ এই ৰাশিৰ ব্যক্তিৰ হঠাৎ যথেষ্ট উন্নতি আৰু এই উন্নতিটো পৰাভূত কৰিব নোৱাৰাৰ কাৰণে গৃহশত্ৰু। উচ্চ শিক্ষাত সফলতা, সফল প্ৰচেষ্টা লাভ, নতুন কৰ্মত আনন্দ ও সচেতনতা, চাকৰি প্ৰাৰ্থীৰ চাকৰি লাভ যোগ। শাৰীৰিক কিছু সমস্যা হ'ব, মাজে মাজে ৰোগ, পিতৃ মাতৃৰ বিশেষত মাতৃৰ স্বাস্থ্য সম্পৰ্কে চিন্তা, যান বাহন লাভ যোগ, বিবাহ প্ৰাৰ্থীৰ ভাদ মাহৰ পিছত বিবাহ যোগ, আৰ্থিক উন্নতিৰ যোগ, মনৰ সুপ্ত ইচ্ছা প্ৰকাশ নকৰাই ভাল। সৌভাগ্য বিকাশৰ সুযোগ বৃদ্ধিৰ সময়, সমাৱেশ বা বক্তৃতাৰ দ্বাৰাই আন মানুহৰ মন জয় কৰা যোগ, নানা প্ৰকাৰ বাধা স্বত্বেও নৈতিক সাফল্যৰ আশা কৰা যায়। স্বজন সূত্ৰে ব্যয় বৃদ্ধিৰ যোগ, ব্যৱসায়ত অৰ্থ বিনিয়োগত শুভ ফল, সৌন্দৰ্য প্ৰফুল্লতা, মানসিক প্ৰফুল্লতা স্বত্বেও ভাতৃভগ্নীৰ বাবে উদ্বেগ বৃদ্ধি হ'ব। জন্মগতভাৱে স্বাধীন যদিও 15 শাওনৰ পিছত কিছু পৰাধীনতাৰ বোজা সহ্য কৰিব লাগিব। হঠাৎ আঘাতপ্ৰাপ্তি, নীলা ৰত্ন, গোমেদ ৰত্ন, লৌহ ধাৰণ, অশ্বগন্ধাৰ মূল, দক্ষিণাকালীৰ ধ্যান আৰু পাতল নীলা ৰং ব্যৱহাৰত শুভ ফল পাব। এইবাৰ আহা মীন ৰাশি। মীন ৰাশিৰ গ্ৰহ সন্নিৱেশ চক্ৰমতে আমি কি পালোঁ যে ৰাশি চক্ৰতে মীনত শনি, বুধ, মংগল স্থিত হৈ আছে আৰু মীন ৰাশিৰ চতুৰ্থ স্থানত বৃহস্পতি, দ্বাদশ স্থানত চন্দ্ৰ ৰাহু গ্ৰহ। এই গোটেইখিনি দেখা গ'ল যে মিশ্ৰ অৰ্গলা যোগযুক্ত হেতু মামলা মকদ্দমাত জয়লাভ, শত্ৰু পৰাভূত হোৱা, শাৰীৰিক ক্ষেত্ৰত শুভ ফল লাভ, কৰ্মক্ষেত্ৰত হঠাৎ সমস্যাৰ সৃষ্টি, নিজৰ মৌলিক কাম কাজত সমাদৰ, আনৰ উন্নতিত
ঈৰ্ষাম্বিত মন হেতু বহুজনৰ পৰা বিৰাগ ভাজন হোৱা, ছাত্ৰ ছাত্ৰীৰ বিদ্যাস্থান হ'ব, শিক্ষা ক্ষেত্ৰত উন্নতিৰ যোগ, গৃহৰ সংস্কাৰ কৰ্ম হেতু আত্মীয়ৰ লগত মনোমালিন্য, সন্তানৰ বাবে চিন্তা, ধৰ্ম বিষয়ে শুভ ফল, আইন বিষয়ত যিবিলাক জড়িত তেওঁলোকৰ কাৰণে অতিশয় শুভ ফল, শনিৰ বাবে দুৰ্ভ্ৰমণ, আনন্দ বৃদ্ধি, সঞ্চয় বৃদ্ধিৰ যোগ, নৈতিক সংগ্ৰামত জয়লাভ, চাকৰি প্ৰাৰ্থীৰ শুভ যদিও বৃহস্পতি গ্ৰহৰ স্থিতিয়ে মাজে মাজে চাকৰিৰ সম্ভাৱনাতাত বাধা দিব আৰু সি কি কৰিব যে কিছু পিছুৱাই নিব কামটো পলমকৈ। প্ৰেমত শুভ ফল, প্ৰতিপত্তি বৃদ্ধি যোগ, শত্ৰু পৰাভূত হৈ থাকিব, প্ৰেম প্ৰণয়ত শুভ যদিও মাজে মাজে ভুল বুজাবুজি হ'লেও শুভ ফল, সংগ নিৰ্বাচনত সতৰ্কতাৰ প্ৰয়োজন, চাকৰি ক্ষেত্ৰত পদোন্নতিৰ যোগ, ৰাসায়নিক দ্ৰব্যৰ ব্যৱসায়ত আশানুৰূপ লাভ যোগ। ইয়াত ৰাসায়নিক দ্ৰব্য বুলি কওঁতে আমাৰ ঔষধৰ ফাৰ্মাচীটোও জড়িত হৈ থাকোঁতে ঔষধবিলাকো ৰাসায়নিকভাৱে তৈয়াৰ কৰা। মীন ৰাশিৰ ব্যক্তি বহু ক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হ'ব, সন্তানৰ কৰ্ম ও চিন্তাই মাজে মাজে উদ্বিগ্নতা আনিব। মীন ৰাশিৰ কাৰণে প্ৰতিকাৰ হ'ল নীলা ৰত্ন, পান্না ৰত্ন, ত্ৰিলৌহ মুদ্ৰা, শংখ ধাৰণ, শ্বেতবেৰেলাৰ মূল, বগা ৰং, গোলাপী ৰং আৰু দুৰ্গা স্তোত্ৰ স্তৱ কৰাটো কৰ্তব্য। হ'ব, আটাইকেইটা ৰাশিফল দিলোঁ।